হাই ফ্ৰেণ্ডসকল, মই মল্লিকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মল্লিকা আছামিজ ব্লগ এণ্ড ৰেচিপিলৈ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা কেকৰ ৰেচিপি। আৰু এই কেকৰ ৰেচিপিটো বনাবৰ কাৰণে আমাকনো কি কি ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন হ'ব তাকে মই আপোনালোকৰ আগত এবাৰ দেখাই ল'ব বিচাৰিছোঁ। তাৰ কাৰণে প্ৰয়োজন হ'ব আমাক অলপমান ময়দা, ডিম আৰু ৰিফাইন। আপোনালোকে তিনিটা প্ৰায় সমান জোখতে ল'ব। মই ময়দা জাষ্ট অকণমান বেছিকৈ লৈছোঁ। ইয়াত লৈছোঁ, এয়া দেখিছে, 2টা ইলাচি। আপোনালোকে ইয়াৰ সলনি ভেনিলা এচেঞ্চ বা আমৰ গোন্ধটো নাহে তাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই 2টা ইলাচি ব্যৱহাৰ কৰিম। তাৰপিছত এয়া দেখিছে মই তেল লৈছোঁ, সম্পূৰ্ণ এবাতি লোৱা নাই, আঙুলমান কমকৈ লৈছোঁ। এয়া দেখিছে বেকিং পাউডাৰ। এয়া লৈছোঁ চেনি, আপোনালোকে গুড়ি কৰি ল'ব পাৰে। মই গোটা চেনি ব্যৱহাৰ কৰিছোঁ। অলপমান সোৱাদটো বেলেঞ্চ কৰিবৰ কাৰণে মই অকণমান লৈছোঁ নিমখ আৰু 2টা লৈছোঁ ডিম। আৰু এই বাতিটো লৈছোঁ মই ইয়াত ডিম আৰু অন্যান্য ইনগ্ৰিডিয়েণ্টসমূহ ফেটিবৰ কাৰণে। আৰু মই আজি এখন এই সৰু এনেধৰণৰ হেতা ব্যৱহাৰ কৰিম। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰিব পাৰে বা বিভিন্ন ব্লেণ্ডাৰ ব্যৱহাৰ কৰি আপোনালোকে ভালদৰে ফেটি ল'ব পাৰে। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতেই পায়। এয়া ফ্ৰেণ্ডসকল, দেখিব পাৰিছে মই ডিম এয়া ভাঙি লৈছোঁ। মই যিহেতু 2টা ডিম ব্যৱহাৰ কৰিছোঁ, গতিকে এই 2টা ডিম মই ইয়াত ভালদৰে এনেদৰে ভাঙি ল'ম। তাকে দেখিছে, এনেদৰে ভালদৰে আমি ডিমকেইটা ভাঙি ল'ম। ইয়াত দেখিব পাৰিছে মই ইয়াত ডিম 2টা এনেদৰে ইয়াত ভাঙি লৈছোঁ। আৰু ইয়াত মই এতিয়া এই চেনিখিনি এড কৰি দিম। আৰু ইয়াত দেখিছে ডিমখিনি চেনিখিনি দিয়াৰ পিছত মই ইয়াত ৰিফাইন তেলখিনি এড কৰিছোঁ। আৰু এনেদৰে এড কৰি আমি 6-7 মিনিটমান সময় ভালদৰে এইখিনি ফেটি ল'ব লাগিব। ইয়াত দেখিছে ভুলতে মোৰ ইয়াত অকণমান ডিমৰ বাকলি পৰি গৈছে, এইকণ মই আঁতৰাই লৈছোঁ। আপোনালোকে স্কিপ কৰিব এইকণ। আৰু এতিয়া এইখিনি মই হেতাখনৰ দ্বাৰা বা চামুচখনে হ'লেও এনেদৰে ভালদৰে ফেটি ল'ম। আপোনালোকে ভালদৰে এটা স্মুথ বেটাৰ হোৱালৈকে এইখিনি ভালদৰে ফেটি ল'ব। তেতিয়াহে আমাৰ কেকটো ফুলি উঠিব, কোমল হ'ব। ইয়াত দেখিব পাৰিছে এনেদৰে আপোনালোকে ভালদৰে ফেটি ল'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াত ফ্ৰেণ্ডসকল দেখিব পাৰিছে ডিম, ৰিফাইন আৰু চেনিৰ মিশ্ৰণটো মই ভালদৰে ফেটি লোৱাৰ পিছত এনেকুৱা এটা মিশ্ৰণ তৈয়াৰ হৈছে। আৰু এতিয়া আমি ইয়াত এই চালি ৰখা ময়দাখিনি এড কৰিম। আপোনালোকক যিহেতু মই জোখটো আগতে দেখাইছোঁৱেই, মই এই ময়দাখিনি ইয়াত এড কৰি দিম। আৰু এইকণ দেখিছে থৈ দিছোঁ, মানে আমি যিটো বাতিত বেক কৰিম সেই বাতিটোত ছটিয়াবৰ কাৰণে এইকণ মই ৰাখি দিছোঁ। লগতে এয়া দেখিছে অকণমান বেকিং পাউডাৰ এড কৰিছোঁ, আপোনালোকে জোখমতে ল'ব। লগতে অকণমান এয়া দেখিছে নিমখ এড কৰিছোঁ, ইয়াৰ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। লগতে মই ইয়াত দি দিম এই ইলাচি 2টা। এই ইলাচি 2টা মই ইয়াত ভাঙি দি দিম, যাতে ইয়াত ডিমৰ গোন্ধটো নাহে। আৰু এইখিনি আপোনালোকে বেছি সময় ফেটিব নালাগে ময়দাখিনি মিক্স কৰাৰ পিছত, নহ'লে কেকটো ভালদৰে ফুলি নুঠিব বা খাবলৈ কোমল নহ'বও পাৰে। আৰু এয়া দেখিছে এতিয়া আমি একেটা পদ্ধতিতে এনেকৈ ভালদৰে এনেদৰে লৰাই মিশ্ৰণখিনি মিলাই ল'ম। এয়া দেখিছে একেটা পদ্ধতিতে এনেদৰে আমি লৰাই থাকিব লাগিব। আৰু আপোনালোকে গেছত কেৰাহী বা চচপেন বা প্ৰেছাৰ কুকাৰ আপোনালোকে যিখতে বেক কৰে সেইটো 10-15 মিনিটমানৰ কাৰণে প্ৰি হিটত ৰাখি দিব, যাতে গৰম হৈ থাকে বাচনটোত। আৰু যাতে ওপৰত এখন ঢাকনি দি ৰাখে, তাত যাতে এয়াৰ সোমাই যাব নোৱাৰে, নহ'লে কেকটো ফুলি উঠাত বাধা পৰিব পাৰে। এয়া দেখিছে মই ভালদৰে এই মিশ্ৰণখিনি এনেদৰে ফেটি ল'লোঁ। আৰু এতিয়া মই এটা বাতিত এইখিনি বেক হ'বৰ কাৰণে দিম। এয়া দেখিছে মোৰ এটা স্মুথ বেটাৰ তৈয়াৰ হৈ গৈছে। এয়া দেখিছে এনেদৰে পেলাই দিয়াৰ লগে লগে এডাল তাঁৰৰ গতে হৈছে, এডাল ৰিবনৰ দৰে। আৰু এতিয়া মই যিটো বাতিত বেক কৰিম বাতিটো মই ভালদৰে
প্ৰস্তুত কৰি লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক ইয়াত ফ্ৰেণ্ডসকল দেখিছে ইয়াত মই অলপমান ৰিফাইন এনেদৰে চাৰিওকাষে সানি দিছোঁ সানি ইয়াত মই অলপমান এনেদৰে ময়দা ছটিয়াই দিম আপোনালোকে ইয়াত বাটাৰ পেপাৰ ইউজ কৰিব পাৰে বা এনে চিম্পুল যিকোনো কাগজে আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে যিহেতু এনেদৰে দিলেও কেকটোত কোনো ধৰণৰ মানে কোনো প্ৰব্লেম নহয় সেইটো কাৰণে মই এনেদৰে দিছোঁ আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দি ল'ব পাৰে এতিয়া দেখিছে আমাৰ বাতিটো সুন্দৰভাৱে হৈ গ'ল এতিয়া ইয়াত মই যিখিনি বেটাৰ প্ৰস্তুত কৰিছিলোঁ এই বেটাৰখিনি মই ইয়াত এনেদৰে ভালদৰে দি যাম ইয়াত দেখিব পাৰিছে আচলতে কি কয় কেকটো কোমল হোৱা বা ফুলি উঠাত ইয়াত যিটো ফেটাৰ ধৰণ সেই ধৰণটোৰ ওপৰতে প্ৰায় নিৰ্ভৰ কৰে আৰু লগতে যিখিনি সামগ্ৰী ব্যৱহাৰ কৰা হয় তাৰ জোখটোৰ ওপৰতো নিৰ্ভৰ কৰে কেক বনাওঁতে প্ৰায় সকলোবিলাক বস্তু জোখমতে লোৱাটো অতিকৈ প্ৰয়োজনীয় ইয়াত দেখিছে মই বেটাৰখিনি ইয়াত ট্ৰান্সফাৰ কৰি দিলোঁ এতিয়া মই এইটো অকণমান এনেদৰে থপথপাই দিম যাতে এয়াৰ বাবলছবোৰ বাহিৰলৈ ওলাই আহে ইয়াত দেখিব পাৰিছে এনেদৰে অকণমান থপথপাই দিয়াৰ পিছত আপোনালোকে এইটো বেক হ'বৰ কাৰণে দিব পাৰে আৰু ইয়াত দেখিছে এটা চচপেনত মই নিমখ দি এডাল ষ্টেণ্ড এনেদৰে উভতাই লৈ পিনি গৰম হ'বৰ কাৰণে 10-15 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ আৰু এতিয়া মই ইয়াত এই বাতিটো এনেদৰে পাতি দিম আপোনালোকে চচপেনটো ইগন'ৰ কৰিব কাৰণ এইটো জুইত ব্যৱহাৰ কৰা চচপেন হয় যিহেতু গেছত ব্যৱহাৰ কৰিব পাৰে এইটো জোখৰ চচপেন মোৰ নাছিল সেইকাৰণে মই এইটো এনেদৰে ব্যৱহাৰ কৰিছোঁ ইয়াত দেখিছে এয়া মই ঢাকোন লগাই দিলোঁ আৰু এতিয়া এইটো মই আধা ঘণ্টা 45 মিনিটৰ কাৰণে বেক হ'বৰ কাৰণে দিম ফ্ৰেণ্ডসকলে দেখিব পাৰিছে প্ৰায় 45 মিনিটৰ পিছত মই কেকটো এবাৰ চেক কৰিছোঁ আৰু দেখিছে এয়া চাওক কেকটো কিমান স্পঞ্জি হৈছে এয়া হয়তো আপোনালোকে দেখি ধৰিব পাৰিছে এয়া আমাৰ কেক ৰেডি হৈ গ'ল এতিয়া আমি ঠাণ্ডা হোৱাৰ পিছত কেকটো উলিয়াই চাব পৰা যাব তেনেহ'লে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায় ফ্ৰেণ্ডসকল দেখিব পাৰিছে প্ৰায় 45 মিনিট 1 ঘণ্টাৰ মূৰত মই এনেদৰে কেকটো উলিয়াই আনিছোঁ আৰু দেখাতে ধৰিব পাৰিছে কিমান স্পঞ্জি হৈছে কেকটো চাওক আৰু এনেদৰে আমি উলিয়াই দিয়াৰ পিছত এয়া দেখিব পাৰিছে কেকটো কিমান সুন্দৰ হৈছে এয়া চাওক এইটো আমি এতিয়া এইটো ভালদৰে কাটি ল'ম এয়া মই আপোনালোকক ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ কেনেধৰণৰ হৈছে আপোনালোকে হয়তো দেখি ধৰিব পাৰিছে এয়া কিমান কোমল হৈছে কেকটো আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু আপোনালোকে এনেদৰে খুব ইজি ৰেচিপি পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব